গুড মৰ্ণিং গাইজ। গুড মৰ্ণিং। আজি সকলোকে ৭৫তম ভাৰতৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু আজিৰ ব্লগটো মই স্বাধীনতা দিৱসৰ উপলক্ষে এনেকৈ আৰম্ভ কৰিছোঁ। আমি ফ্লেগ হোষ্টিং কৰিবলৈ ওলাইছোঁ। এইফালে আছে মোৰ যুগল আছে, তাৰপিছত চম্পক আছে আৰু মই। ফ্লেগ হোষ্টিং কৰা গোটেইখিনি দৃশ্য হয়তো দেখুৱাব নোৱাৰিম চাগে, যিহেতু আমি চালামি দিব লাগিব। তো চম্পকক ভিডিঅ' কৰিবলৈ কৈছোঁ, তো সি যিখিনি কৰে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি গোটেইকেইজন ইয়াতে আছোঁৱে আৰু কি কৰোঁ দেখুৱাম। আৰু গোটেইখিনি দেখুৱাব নোৱাৰিলেও অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিম। চম্পক 75 ইণ্ডিপেণ্ডেণ্ট তই সেই কৰিবি দেই, এই ভালকৈ ভিডিঅ' কৰিবি। আমি চালামি আচ্ছা আচ্ছা, তহঁতে শুভেচ্ছা নিদিয়া নেকি ৰাইজক দিছোঁ? আমি আছে সদায় থাকিবই। আজি স্বাধীনতা দিৱস হিচাপে খালি স্বাধীনতা দিৱস হিচাপে স্পেচিয়েলটো হয়েই। লগতে মানে কি আমাৰ এইটো যি ৭৫ বছৰ হৈ গ'ল মানে, সেইকাৰণে চৰকাৰে এইটো কি পাতিছে মানে আজাদী কা অমৃত বুলি ক'লে ঘৰে ঘৰে তিৰংগা উৰুৱাবলৈ কৈছে। সকলোৱে ঘৰে ঘৰে তিৰংগা উত্তোলন কৰিছে, ভাল কথা। কিন্তু সকলোলৈ এটা ৰিকুৱেষ্ট, যাতে ১৫ আগষ্টৰ পিছত মানে ১৬ আগষ্টত এই তিৰংগা পতাকাবিলাক যাতে ৰাস্তাই ঘাটে ক'তো পৰি নাথাকে, ধুনীয়াকৈ জাপি জুপি ক'ৰবাত থৈ দিয়ে, ৰাখি দিয়ে। আৰু ইনকেছ যদি ক'ৰবাত পৰি থকা দেখিলেও সেই বস্তুটো ভিডিঅ' বা ফটো শ্বুট কৰি পেলাই ফেচবুক বা ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দিয়াতকৈ মনে মনে সেইটো তুলি থৈ দিয়ক গোপনে। কাৰণ এটা সন্মানীয় বস্তু কোনোবা এটা ভুল কৰিলে আমি যদি আকৌ ভিডিঅ' বা ফটো শ্বুট কৰি পেলাই সেই বস্তুটো আকৌ শ্বেয়াৰ কৰি থাকোঁ, আমিয়ে দেখোঁ সন্মান নাইকিয়া কৰি পেলালোঁ। তেনেহ'লে বেলেগ দেশে আমাক এনেই হাঁহিব। তো আহক আমি সকলোৱে আজি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰোঁ, সকলোৱে ফূৰ্তি কৰোঁ। ফ্লেগ হোষ্টিঙৰ টাইম মানে ৭:১৫ আছে। তো টাইম হোৱা নাই কাৰণে আমি ইয়াত ৱেইট কৰি বহি আছোঁ। আমাৰ গুৰুজী পূৰা মানে ফটোৰ কাৰণে পষ্ট দি আছে, ভিডিঅ' বুলি গমে পোৱা নাই। ল'ৰা অকল মোক চুপ ফটো নহয়, ভিডিঅ' তুলি আছে। যুগল ৰিল চিল বনাবি নেকি? মই ৰিল বনাই ভাল নাপাওঁ বাৰু। লাজ লাগি না? লাজ লাগে, ভালো নাপাওঁ। আজি মই বনাব লাগিব ১৫ আগষ্ট বুলি পতাকা লৈ বনাব লাগিব দুটামান। নাই, আপুনি বনাব বাৰু। ঠিক আছে। गण गण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल तव तरंग। तव शुभ नामे जागे, तव शुभ आशीष मागे, गाहे तव जय गाथा। जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। देव विसर्जन। ফাইনেলি আমাৰ ফ্লেগ হোষ্টিং কৰা হৈ গ'ল। এতিয়া আমি প্ৰসাদ খাই আছোঁ। প্ৰসাদ লৈ আহিছিল আমাৰ অফিচৰ পৰা। এইফালে চম্পকে পূৰা মাৰি আছে। কেইটা খালি লাৰু? কেইটা খালি? 5টা খালি? দে খা। কল কেইটা খালি? কেইটামান খালোঁ? 5টা। কল 4টা আছে। সেই কল আৰু লাৰু
এইয়া লাডু আৰু দেখা চাউলত খাম ধুনীয়া আৰু মই দুখন হাতত লৈছোঁ এই চা এই দুটা হাইলাইট কৰি ল'ব নাই দুখন হাতত লৈছোঁ এই দুখন মানে বেলেগত খাম মুড়ি ব'লা হৈ গ'ল ঠিক আছে ফাইনেলি আমাৰ ফ্লেগ হোষ্টিং হৈ গ'ল লগতে আমি প্ৰসাদো খালোঁ গোটেইকেইটাই মিলি আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰিম যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব লগতে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক পাই থাকিব আৰু যিসকলে মোৰ চেনেলটো আগতে ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ সকলো ভালে থাকক লগতে আকৌ এবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেনেহ'লে আজিলৈ বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত জয় হিন্দ জয় আই অসম